কিবা কিবি খাই পেলাই আমাৰ ভাল নালাগে আৰু স্বাস্থ্যৰ কাৰণেও বৰ উপকাৰী নহয় সেয়েহে মই ভাবিলোঁ এটা আপোনালোকক এনেকুৱা ৰেচিপি দিওঁ যিটো আমাৰ স্বাস্থ্যৰ কাৰণেও অকণমান হ'লেও ভাল হয় আৰু খায়ো খুবেই ভাল লাগে আৰু খুব সহজতে বনাব পাৰি কৰ্দৈ দিয়া মাছৰ জোল আচলতে এইটো ৰেচিপি সকলোৰে কাৰণে ইমান চিনাকি নহয় বহুতে এইটো নাখায় আহকচোন চাওঁ তেতিয়াহ'লে কেনেকেনো বনাব পাৰি কৰ্দৈ দি বনোৱা মাছৰ জোলৰ কাৰণে আমাক লাগিব কৰ্দৈ এয়া কৰ্দৈ মই সৰু সৰুকৈ কাটি লৈছোঁ আলু দিয়া নিদিয়াটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব মই এটা দিছোঁ এইটো যদি দিয়ে তেতিয়াহ'লে আপোনালোকে আলুটো পিটিকা কৰি পেলাই ল'ব পাৰে মই পিটিকা বইল কৰি লোৱা নাই মই এনেকৈ কাটি লৈছোঁ আৰু 3টা শুকান জলকীয়া আৰু কেইটামান সৰিয়হ কলা সৰিয়হ নিদিব যাৰ এচিডিটি প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে কলা সৰিয়হটো খুবেই বেয়া সেইকাৰণে মই হালধীয়া সৰিয়হটোৱে লৈছোঁ এতিয়া মই মাছ কেইপিচ মই নিমখ হালধি সানি লওঁ এতিয়া মাছ কেইপিচ মই নিমখ হালধি সানি লৰাই লৈছোঁ এতিয়া মই অলপ সময় মাছ কেইপিচ ভাজি ল'ম মাছ কেইপিচৰ কালাৰটো অলপ ব্ৰাউন হ'লেই মই মাছ কেইপিচ উঠাই দিম এতিয়া এইখিনি তেলতে মই সৰিয়হ কেইটামান ঢালি দিম তাতে মই দি দিম কৰ্দৈখিনি তিনি মিনিটমান ভাজি হোৱাৰ পাছতে ইয়াতে মই নিমখ হালধি দিম অকণমান হালধি জোখমতে নিমখ মই 1.5 চামুচ অলপ সময় লৰাব লাগিব ইয়াতে মই টুকুৰা কৰি লোৱা আলু কেইপিচো মই দি দিম কোনো মছলা নোহোৱাকৈ গৰমত টেঙাৰ মাছৰ জোল বা এনেকুৱা ধৰণৰ বস্তু খাই ভাল লাগে সেইকাৰণে খুব সহজতে হোৱা এইটো ৰেচিপি আচলতে এইটো নামনি অসমত বিশেষকৈ নলবাৰী অঞ্চলত এইটো খুবেই প্ৰচলিত আপাৰ আসাম বা বেলেগ জেগাত এইটো সিমানকৈ দেখা নাযায় এতিয়া মই ঢাকনটো দি দিম 5 মিনিটমান সিজাৰ পাছত মই ঢাকনটো আঁতৰাই দিছোঁ এতিয়া ইয়াত পানী দিব হৈ গৈছে তেল প্ৰায় বিৰিঙি উঠিছে ইয়াতে মই কুহুমীয়া পানী দি দিম পানী আন্দাজমতে দিব আপোনালোকে যদি অলপমান গ্ৰেভি খাব বিচাৰে তেতিয়াহ'লে পানী কমকৈ দিব যেহেতু মই ইয়াক কাৰি বনাম সেইকাৰণে পানী অকণমান বেছিকৈ দিছোঁ এতিয়া অলপ সময় মই উতলিবলৈ দিম উতলাৰ পাছতে মই মাছ কেইপিচ মই দি দিম প্ৰায় 3 মিনিটমানৰ পাছত মই এতিয়া মাছ কেইপিচ তাত দি দিম
এনেদৰে প্ৰায় আৰু 15 মিনিট বা 10 মিনিট সময় উতলাৰ পাছতে আমাৰ কৰ্দৈ দিয়া মাছৰ জোল সম্পূৰ্ণৰূপে তৈয়াৰ হৈ যাব। এয়া প্ৰায় 10 মিনিটৰ পাছত জোলখিনি সম্পূৰ্ণৰূপে হৈ উঠিছে। এইখিনি মই এতিয়া কাঢ়ি থ'ম। এয়া কৰ্দৈ দিয়া মাছৰ জোল সম্পূৰ্ণৰূপে ৰেডি। আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদিহে আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ ফ্ৰেণ্ডছসকলৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।